নমস্কাৰ, মই আশৰাফুল আলম আলী ইতিমধ্যে উপস্থিত আছোঁ YT 365 ষ্টুডিঅ'ত। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈছে। সৰুক্ষেত্ৰী সমষ্টিৰ বৰমাৰা গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ সন্তান শ্বাহালম আলীয়ে এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত 88.3 নম্বৰ সহ 5টা বিষয়ত লেটাৰ সহ সুখ্যাতিৰে উত্তীৰ্ণ হয়। শ্বাহালম আলীয়ে সমগ্ৰ অসমবাসী তথা সচেতন মহলক এটা বিশেষ আহ্বান জনাইছে। দৰিদ্ৰ পৰিয়ালে তেখেতৰ জীৱনত হেঙাৰ হ'ব নোৱাৰে সেইটো তেওঁ দেখুৱাই দিছে, কিন্তু ইয়াৰ পাছত তেওঁ বহুতো দৰিদ্ৰতাৰ তেওঁক বাধাগ্ৰস্ত কৰিছে। সচেতন মহল তথা চৰকাৰ বিভাগত তেওঁ সহায় কৰাৰ কাৰণে সহায় বিচাৰিছে। শ্বাহালম আলীয়ে ফ্লৰেল একাডেমী বৰমাৰাৰ পৰা এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত 5টা বিষয় সহ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আৰু তাৰ লগতে সমগ্ৰ বৰমাৰাবাসীয়েও শ্বাহালমক উৎসাহ আৰু উদ্দীপনা যোগাইছে আৰু তাৰ লগতে সমগ্ৰ বৰমাৰাবাসীৰ যুৱকসকলেও তেখেতক সম্বৰ্ধনাৰ জৰিয়তে আৰু চৰকাৰক এটাই আহ্বান জনাইছে যাতে শ্বাহালম আলীক সুশিক্ষাৰে শিক্ষিত কৰি এজন অসমৰ ভাল সুদক্ষ নাগৰিক হিচাপে গঢ়ি তুলিব পাৰে, তাৰ কাৰণেই সমগ্ৰ অসমবাসীয়ে বিচাৰিছে আৰু তেওঁৰ জীৱন যাতে দীৰ্ঘায়ু শিক্ষাৰ দিশত আগুৱাই যাব পাৰে সেইটোৱে অসমবাসী ৰাইজে বিচাৰিছে। চাওক আমাৰ এক বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ইতিমধ্যে বৰমাৰা গাঁৱৰ শ্বাহালম আলীয়ে ভাল পাৰদৰ্শিতা দেখুৱাইছে। আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ বিচাৰোঁ। শিক্ষান্ত পৰীক্ষাত কিমান শতাংশ নম্বৰেৰে উত্তীৰ্ণ হৈছে? মই 88.3% লৈ উত্তীৰ্ণ হৈছোঁ। কেইটা বিষয়ত লেটাৰ হ'ল? 5টা বিষয়ত। তুমি পঢ়া বিদ্যালয়খনৰ নাম কি? ফ্লৰেল একাডেমী। আমি দেখিবলৈ পাইছোঁ যে তুমি একেবাৰে দৰিদ্ৰ ঘৰৰ, কিন্তু তোমাৰ এই পঢ়া শুনাৰ ক্ষেত্ৰত কোনে তোমাক ইমান আৰু তেখেতক উৎসাহিত কৰিছোঁ আৰু আগন্তুক দিনত ইয়াতকৈ যি ফলাফল কৰিছে তেখেতে আকৌ ভাল ফলাফল কৰিবলৈ আমি বহুত আশাবাদী। আৰু তেখেতৰ যি ঘৰুৱা পৰিৱেশ, তেখেতে হয়তো প্ৰয়োজন সাপেক্ষে তেখেতৰ ঘৰৰ পৰা বস্তু বাহিনীবিলাক দিব পৰা নাই, টিউশ্যনৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত তেখেতক ছাপৰ্ট দিব পৰা নাই। এই ক্ষেত্ৰত মই এই ছ'চিয়েল মিডিয়াৰ জৰিয়তে মই চৰকাৰ বা বিভিন্ন ৰাজনীতিবিদৰ যি ডাঙৰ ডাঙৰ মানুহ আছে তেখেতসকলক মই ক'ব বিচাৰিছোঁ যে তেখেতসকলে যেন এনেকুৱা ল'ৰাবিলাকক উৎসাহ উদ্দীপনা আৰু অৰ্থৰ হওক বা চৰকাৰ বা বিভিন্ন ৰাজনৈতিক মহলে তেওঁৰ প্ৰতি জগাব বুলি আমি আশা ৰাখিছোঁ।